এভৰিৱান কি খবৰ আপোনালোকৰ আজি অন্য ব্লগ লৈ নিজে চাই থাকক সকলোৱে আৰু এয়া মই ৰাতিপুৱাই ব্লাউজ কাটিবলৈ লৈছোঁ আৰু আপোনালোককো দেখুৱাই গৈ থাকিম দিনটোনো কি কৰোঁ কি নকৰোঁ আৰু ইফালে মই ব্লাউজ কাটিবলৈ লৈছোঁ এয়া ধুনীয়াকৈ পকাতে পাৰি লৈছোঁ পকাত বেছি ভাল হয় ব্লাউজ কাটিবলৈ আৰু সিদিনাটো ব্লাউজ কাটিং কৰা ভিডিঅ' দিছিলোঁৱে আৰু আজি মই ব্লাউজ চিলাই কৰা ভিডিঅ' আপোনালোকক দিম ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু যদি ভাল লাগে তেনেহলে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি দিব আৰু যিবিলাকে ফেসবুকত চাই আছে তেওঁলোকে ফলো কৰি দিব আৰু এনেকৈ আহক তেন্তে ষ্টাৰ্ট কৰোঁ হেল্ল' এভৰিৱান ইয়া কাপা ধুই আহিলোঁ আহিয়ে এতিয়া 12টা 20 হ'ল দেৰি হৈ গ'ল আৰু এতিয়া ব্লাউজটো চিলাবলৈ ষ্টাৰ্ট কৰোঁ এফালে মই ধুনীয়াকৈ ব্লাউজটো লৈ লৈছোঁ ব্লাউজ পিচটো কাটি থকাটো আপোনালোকে দেখিছিলে আৰু কেনেকৈ কাটে তাৰে ভিডিঅ'টো দিছিলোঁৱে মই আৰু এতিয়া মই কেনেকৈ চিলাই সেইটো ভিডিঅ' দেখুৱাম আৰু এইখন হৈছে কাপোৰ সাইডৰ কাপোৰখন আৰু ইয়াত প্ৰথমতে মই লাইনিংটো লগাই ল'ম আপোনালোকে চাই গৈ থাকক এনেকৈ ধুনীয়াকৈ সমান কৰি ল'ব আৰু এইটো দেখিছেনে এইটো যিটো ফালত ফুলটো এইটো সিধা ফাল এইটো সিধাকৈ আছে আৰু এইটোৰ পিছফালত এই লাইনিংখিনি থাকিব এইখিনি আপোনালোকে সেইটো চাই ল'ব বাৰু গমে পাব আৰু এনেকৈ আৰু এই দুখন মই দেখুৱাই গৈ আছোঁ বাৰু আপোনালোকে চাই থাকক এয়া হৈ গৈছে গাইজ দেখিছে চাৰিওফালে মোৰ চিলোৱা হৈ গৈছে আৰু যিখিনি এক্সট্ৰাকৈ ৰৈ যায় সেইখিনি কেঁচিৰে কাটি ল'ব আৰু মই কাটি লোৱা আহক এয়া দেখিছে ধুনীয়াকৈ এইখিনি কাটি ল'লোঁ আৰু এতিয়া এইটো যিটো ভাগ আছে আৰু এফাল আছে সেইটো আপোনালোকে এনেকৈ এনেকৈ প্ৰথমতে উল্টাই পেলাই চিলাই আকৌ এনেকৈ হৈ যাব এয়া এনেকুৱা হ'ব এইখিনি প্ৰথমতে চিলাই লওক প্ৰথমতে বাৰু বুজি নাপাব কোনখিনিত কি থাকিব আৰু এইফালে মই এইটো প্ৰথমতে আপোনালোকে সমান কৰি লৈ ল'ব কিছুমানৰ এনেকৈ উলট পালট হৈ যায় এইফালে এটা সাইডেই মানে চিলোৱা যায় তেনেকৈ আৰু কিছুমান ব্লাউজ পিছত মাজত যিহেতু ফুল নাথাকে তেনেকৈ গম নাপায় উল্টা সিধাটো আৰু তেনেকৈ এইটো ভাজতে এইখন যেনেকৈ চিলোৱা হৈছে তেনেকৈ চিলোৱা যায় সেইটো আপোনালোকে মন কৰিব যিটো কাপোৰত ফুল নাথাকে মাজত উকা থাকে সেই কাপোৰখনত আপোনালোকে মন কৰিব প্ৰথমতে আপোনালোকে এনেকৈ মিলাই ল'ব এনেকৈ দুটা ভাগ মিলাই ল'ব তাৰপিছত চিলাব নহ'লে উলট পালট হৈ যায় এইটো ভাগতে ডাবল চিলোৱা যায় আৰু এনেকৈ মিলাই লৈ ল'ব আৰু মই এতিয়া এইখন চিলাই লওঁ আহক এয়া দেখিছে এইবাৰ সেইখন কাপোৰ হৈ গৈছে চিলোৱা আৰু এইবাৰ মই এইখন চিলাই আছোঁ এয়া চাইডটো চিলাই আছোঁ ৰাউণ্ডটো পূৰা চিলাই ল'ব তাৰপিছত দেখুৱাই গৈ আছোঁ এয়া মই এনেকৈ জইন দিছোঁ যিখিনি কাপোৰ এইখিনি অলপমান কমি গৈছিলে কাপোৰ সেইকাৰণে মই আকৌ জইন দিবলগীয়া হৈছে আৰু কেতিয়াবা যদি এনেকৈ ব্লাউজ পিছত যদি কাপোৰ কমি যায় তেনেহ'লে আপোনালোকে এনেকৈ জইন দি ল'ব লাগিব আৰু নহ'লে এইটো কালাৰৰ ব্লাউজৰ এক্সট্ৰা কাপোৰ আনি পেলাই লগাব লাগিব এইটো মই ইয়াত ডাবল চিলাই লগাই দিছোঁ ইয়াতে ডাবল চিলাই লগাই দিছোঁ এতিয়া মই উল্টাই পেলাই লগাই দিম তাৰপিছত এইখিনি এতিয়া মই এইখিনি জইন লগাই দিলোঁ ইয়াত দেখিছে ডাবল চিলাই দিছোঁ আপোনালোকে ডাবল চিলাই দিব যাতে খুলি নাযায় ডাবল হওক ট্ৰিপল হওক যিমান দিয়ে আৰু চিলাই তাৰপিছত এই কাপোৰখন আকৌ এনেকৈ উল্টাই দিম এনেকৈ উল্টাই পেলাই তাৰপিছত এইখিনি চিলাই দি যাম তাৰপিছতে এয়া যিখিনি বাহিৰত ওলাই আছে কাপোৰ সেইখিনি আপোনালোকে কাটি দিব ধুনীয়াকৈ সমান কৰি পেলাই মই কাটি দেখুৱাই আছোঁ এয়া চাওক ধুনীয়াকৈ মই সমান কৰি কাটি দিছোঁ আৰু এইফালে চাব পাৰে আপোনালোকে গমেই নাপাব ব্লাউজ পিচটো যেতিয়া আপোনালোকে চিলাব তেতিয়া ইয়াতে যে জইন দিছে একেবাৰে গমেই নাপাব এয়া চাওক এনেকৈ জইন দিব লাগে যদি কাপোৰ কমি যায় তেনেহ'লে এনেকৈ জইন দিব লাগিব আৰু এবাৰ আহক এইখন কাপোৰ চিলালোঁ ইয়াৰে আপোনালোকৰ ফাৰ্মাটো কাটিলে বাৰু গমেই পাব এইফালে এইটো ছাইড হৈছে ডাঙৰ ছাইড আৰু এয়া দেখিছে আপোনালোকে এনেকৈ দিলেই গম পাব এইটো ছাইড অলপ হ'লেও ডাঙৰ এয়া ডাঙৰ আৰু এইফালে এইটো হৈছে সৰু ছাইড আৰু এইটো যিটো সৰু ভাগ আছে এইখিনিত হুক লগোৱা ভাগ আৰু এইখিনি থাকিব যোনখিনিত আমি হুক লগাম সেইখিনিত থাকিব এইখিনি আৰু এই যিটো ডাঙৰ ভাগ আছে
এই ভাগটো থাকিব আপোনালোকক এনেকৈ ক'লে গম নাপাব বাৰু এই যিটো ৰাউণ্ডটো এনেকৈ চিলোৱা হয় সেইটোত থাকিব আপোনালোকে মই যেতিয়া চিলাম জইন লগাম তেতিয়া আপোনালোকক দেখুৱাই গৈ থাকিম ক'ত কেনেকৈ জইন লগাব লাগে আৰু এইখিনিতো বুজি পালেই আৰু যিবিলাকে এতিয়া বুজি পোৱা নাই কমেণ্ট কৰি সুধিব পাৰে আৰু এয়া আৰু এতিয়া কাপোৰ এইখন আছে এইখন কাপোৰো ঠিক তেনেকৈ আপোনালোকে এইটো যেনেকৈ আছে এইটো ভাগ এয়া দেখিছে এইটো ডাঙৰ ভাগ আছিলে এইটো সৰু ভাগ আৰু এইখন কাপোৰতো ঠিক তেনেকৈ এইটো ডাঙৰ ভাগ আছে এইখিনিত মিলাই ল'ব আপোনালোকে ঠিক এনেকৈ আপোনালোকে মিলাই ল'ব এয়া এইটো ডাঙৰ ভাগ এইটো সৰু ভাগ আৰু ইয়াতে মই এইখন কাপোৰ এতিয়া চিলাম আৰু ইয়াতেও জইন দিম ইয়াতে যেনেকৈ জইন দিছিলোঁ তেনেকৈ চিলাম এয়া মিলাই লৈ ল'ব এনেকৈ দুটা চাইড যাতে একে সমানৰ হয় সৰু ভাগ আৰু এইখনৰো মই দেখুৱাইছিলোঁ এইখনৰো ঠিক তেনেকুৱা এয়া এইটো ভাগ এয়া ডাঙৰ ভাগ এইফালে সমানকৈ লৈছোঁ দুটাই আপোনালোকে আগলৈ চাই থাকক বাকীখিনি মোৰ চিলোৱা হৈছে ফ্ৰণ্টৰখিনি গোটেইখিনি মোৰ লাইনিংখিনি লগোৱা হৈ গ'ল আৰু এতিয়া মই আহিছোঁ ইয়াৰে টেকিংটো মাৰিবলৈ আৰু ইয়াতে মই চক পেঞ্চিলেৰে চিন দিয়ে থৈ দিছোঁ টেকিঙৰ কাৰণে এনেকৈ আৰু এইফালে এইখন দেখিছে সমান কৰি লৈছোঁ এয়া জইনটো দুফালে পৰিছে সৰু ভাগ এইখিনি এনেকৈ থাকিব এইফালে আৰু এতিয়া টেকিং মাৰিব লাগিব এইখন উল্টাই দিব এইখন এনেকৈ উল্টাই দিব দি পেলাই সমানত ল'ব এয়া চিন দিয়াই আছে ইয়াৰ পৰা ইয়ালৈকে ধুনীয়াকৈ টেকিংটো মাৰি দিব ইয়ালৈকে ইমান দীঘলকৈ প্ৰথমৰ যিখিনি আছে এইখিনি কমৰ পৰা আনিব এইখিনি কমকৈ আনি পেলাই আৰু তলৰখিনি এনেকৈ বহল কৰি পেলাই আনিব মই প্ৰথমতে চিলাই দেখুৱাই দি আছোঁ আপোনালোকক এয়া দেখিছে কমৰ পৰা আনিছোঁ এনেকৈ তলফালে বহল কৰি এনেকৈ আৰু ইয়াতে আপোনালোকে ধুনীয়াকৈ ডাবল চিলাই মাৰি দিব তেতিয়া চিলাইটো ধুনীয়া হৈ থাকিব আৰু এয়া দেখিছে এনেকুৱাকৈ চিলাইটো মাৰি দিছোঁ মই এয়া এইখিনি মাৰা নাই এইখিনি এনেকৈ ৰাউণ্ডকৈ চিলাইত যাব এয়া ঠিক তেনেদৰে এইখনো মই চিলাই ল'ম দুখনটো চিলালোৱে ধুনীয়াকৈ আৰু এইবাৰ এই দুখন চিলাম এই দুখনৰ লগত ইয়াত জইন কৰি দিম মই কৈছিলোঁ তেতিয়া যিখিনি সৰু ছাইড থাকিব সেই সৰু ছাইডখিনি হুকৰ ফালে থাকিব আৰু এইফালে হুকখিনি যিখিনিত হুক লাগিব সেইখিনি হৈছে এইখিনি আৰু পিছতে এইবাৰ থাকিব এইখন মই ধুনীয়াকৈ এইখন চিধা হ'বৰ কাৰণে এইখন উল্টাই ল'ব লাগিব আৰু উল্টাই পেলাই এনেকৈ চিলাই মাৰি যাব লাগিব ৰাউণ্ডকৈ চাই গৈ থাকক ভিডিঅ'তে এইফালে সমানকৈ লৈ ল'ব ডাবল চিলাই দি দিব এয়া ধুনীয়াকৈ হৈ গৈছে এইটো এতিয়া হেল্ল' এভৰিৱান আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিব লাগিল গোটেইখিনি ভিডিঅ' একলগত দিয়া নাই আধাকৈ দিছোঁ তেতিয়াহ'লে শিকাত অলপমান অসুবিধা হ'ব পাৰে আপোনালোকৰ সেইকাৰণে আকৌ নেক্সট এটি পাৰ্ট লৈ আহিম এইটো 3 নম্বৰ পাৰ্ট তাৰপিছত 4 নম্বৰত নেক্সটখিনি দিয়া হ'ব তেনেকৈ আৰু একলগত গোটেইখিনি শিকা এনেও নহয় আপোনালোকে এইখিনি ট্ৰাই কৰিব যিবিলাকে নতুনকৈ শিকি আছে আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে মোৰ ইউটিউবত যিবিলাকে চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু যিবিলাকে ফেচবুকত চাই আছে ফেচবুক পেজত তেওঁলোকে পেজটো প্লিজ ফ'ল' কৰি দিব এতিয়ালৈকে প্ৰায়ভাগে কৰা নাই তেওঁলোকক কৈছোঁ প্লিজ ফ'ল' কৰি দিব লাইক কৰি দিব তেনেহ'লে আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰোঁ বহুত দীঘলীয়া হৈ যাব ভিডিঅ'টো আকৌ নেক্সট ব্লগ এটিত লগ পাম